নমস্কাৰ সকলোকে স্বাগতম জনাইছো মই ইউটিউব চেনেল এজ এ টাইম অসমলৈ দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ ৰাজ্য তথা ৰাষ্ট্ৰীয় পৰ্যায়ৰ খবৰ আপোনালোকৰ সন্মুখত তুলি অনা হৈছে। 5 গৰাকী ছাত্ৰীক ধৰ্ষণ কৰা অধ্যক্ষকক যাৱজ্জীৱন কাৰাদণ্ড বিহিলে আদালতে। কোকৰাঝাৰৰ বিশেষ আদালতৰ গুৰুত্বপূৰ্ণ ৰায়দান। বিদ্যালয়ৰ অধ্যক্ষকক বিহিলে যাৱজ্জীৱনৰ কাৰাদণ্ড আৰু 20,000 টকাৰ জৰিমনা। অধ্যক্ষগৰাকীৰ নাম আছিল ডেভিড ব্ৰাইট বসুমতাৰী। গোসাইগাঁৱৰ এখন আৱাসিক বিদ্যালয়ৰ অধ্যক্ষ আছিল ডেভিড। নিউজ বিদ্যালয়ৰ 5 গৰাকী ছাত্ৰীক ধৰ্ষণ কৰিছিল অধ্যক্ষ। তাৰ পিছত পৰিয়ালে দাখিল কৰিছিল এজাহাৰ। পৰিয়ালৰ এজাহাৰৰ ভিত্তিত দুটাকৈ ৰুজু কৰা হৈছিল গোচৰ আৰু সেই গোচৰ অনুযায়ী কোকৰাঝাৰৰ আদালতে গ্ৰেপ্তাৰ কৰিছিল আৰু 2 বছৰৰ আইনী প্ৰক্ৰিয়াৰ মাজেৰে যাৱজ্জীৱনৰ কাৰাদণ্ড বিহিছে, লগতে 20,000 টকা জৰিমনা ধাৰ্য কৰিছে। দিনটোৰ দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ সন্মুখত লৈ আহিছো। যান বাহন বাইকাৰ গৰাকীলৈ ডাঙৰ খবৰ। শীঘ্ৰেই ডিজিটেল কৰিব লাগিব আপোনাৰ যান বাহনৰ সকলো নথিপত্ৰ। আজিৰ পৰা আৰম্ভ হৈছে বাহনৰ নথিপত্ৰ ডিজিটেলাইজ প্ৰক্ৰিয়া। কি এই ডিজিটেলাইজ প্ৰক্ৰিয়া সম্পূৰ্ণ চাবলৈ আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব। অন্যথা অচল হৈ পৰিব কাগজৰ সকলো নথিপত্ৰ। আপোনাৰ যিটো কাগজৰ ড্ৰাইভিং লাইচেন্স আছে, RC আছে, ড্ৰাইভিং লাইচেন্স, RC এই সকলো অচল হৈ পৰিব আপোনালোকে ডিজিটেলাইজ নকৰিলে। কেনেকৈ ডিজিটেলাইজ কৰিব? আবেদনৰ বাবে মন্ত্ৰী ৰঞ্জিত দাসৰ বৃহৎ ঘোষণা। চৰকাৰী পেঞ্চনাৰসকলে লাভ কৰিব ৰেচন কাৰ্ড। বছৰি 4 লাখতকৈ কম উপাৰ্জন হোৱা পেঞ্চনাৰে লাভ কৰিব ৰেচন কাৰ্ড। মাহে 30,000তকৈ কম পেঞ্চন পোৱা পৰিয়ালে লাভ কৰিব এই ৰেচন কাৰ্ড। ৰেচন কাৰ্ড লাভ কৰিব এইবাৰ পেঞ্চনাৰসকলে 4 লাখতকৈ যদি কম উপাৰ্জন আছে বা অন্যথা 30,000তকৈ কম মাননি পোৱা পেঞ্চনাৰে লাভ কৰিব এই ৰেচন কাৰ্ডৰ বিনামূলীয়া সেৱা। আৰু কি কৈছে? ৰেচন কাৰ্ডৰ সৈতে লাভ কৰিব আপোনালোকে 5 লাখ টকাৰ বিনামূলীয়া চিকিৎসাৰ হেল্থ কাৰ্ড। লগতে আপোনালোকে লাভ কৰিব আয়ুষ্মান কাৰ্ড, যিটো দি আপোনালোকে বিনামূলীয়া চিকিৎসা সেৱা লাভ কৰিব পাৰিব। বছৰি 5 লাখ টকাৰ বিনামূলীয়া চিকিৎসা সেৱা লাভ কৰিব পাৰিব আপোনালোকৰ সেই হেল্থ কাৰ্ডৰ জৰিয়তে। মন্ত্ৰী ৰঞ্জিত দাসে বহুত এটা ভাল সিদ্ধান্ত লৈছে আৰু ৰেচন কাৰ্ডৰ বাবে ৰেচন কাৰ্ড যেহেতু 4 লাখ টকাৰ তলত বহুতে ব্যক্তিয়ে এইবাৰ ৰেচন কাৰ্ডৰ বাবে আবেদন কৰিব পাৰিব আৰু বহুতে আবেদন ইতিমধ্যে কৰিছে। আপোনালোকে সোনকালে ৰেচন কাৰ্ডৰ বাবে আবেদন কৰি ল'ব। হাৰিয়ানা গুৰুগ্ৰামত অঞ্জুমান মছজিদত আক্ৰমণ, মছজিদৰ ইমামৰ মৃত্যু। ঘটনাক লৈ সমগ্ৰ হাৰিয়ানাত উত্তেজনা। 2 ফৈদৰ মাজত কালি সংঘটিত হৈছিল সংঘাত। হাফিজ ছাদ নামৰ ইমামগৰাকীৰ মৃত্যু হয় এই আক্ৰমণত। হাৰিয়ানাৰ বজৰং দলৰ ৰেলীৰ সময়ত ভয়ংকৰ কাণ্ড। বজৰং দলে ৰেলী পাতিছিল আৰু সেই সময়তে এই ঘটনা সংঘটিত হৈছিল। 5জনতকৈ অধিক লোকৰ মৃত্যু হৈছে আৰু 5জন লোকৰ মৃত্যু হৈছে এই মুহূৰ্তত খবৰ আহিছে আৰু 70জনতকৈ অধিক লোক আহত হৈছে এই ঘটনাত। বন্ধ কৰি দিয়া হৈছিল ইণ্টাৰনেট সেৱা, যিহেতু যোৱাকালি বন্ধ কৰি দিয়া হৈছিল ইণ্টাৰনেট সেৱা হাৰিয়ানাৰ সেই অঞ্চলত আৰু ইয়াৰ পিছতে হাৰিয়ানাৰ নুহত সংঘটিত হৈছিল এই ভয়ংকৰ কাণ্ড। আৰু এই ভয়ংকৰ কাণ্ডত 5জন লোকৰ মৃত্যু হৈছে আৰু 70জনতকৈ অধিক লোক আহত হৈছে। আপোনালোকে নিশ্চয় ফটোত চাইছে এইগৰাকী ইমাম আৰু এইগৰাকী ইমামক মৃত্যু হৈছে সেই বজৰং দলৰ মাজত যিটো দুটা ফৈদৰ মাজত যিটো সংঘৰ্ষ হৈছিল, এই সংঘৰ্ষৰ মাজতে এইগৰাকী ইমামৰ মৃত্যু হৈছিল। আৰু দিনটোৰ শেষৰটো গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ সন্মুখত লৈ আহিছো। অংগনবাড়ীৰ নিয়মৰ ডাঙৰ পৰিৱৰ্তন। অংগনবাড়ীৰ কেন্দ্ৰ বা অংগনবাড়ী বাইদেউসকলৰ বাবে আহিছে বিশেষ পৰিৱৰ্তন। স্কুলৰ শিক্ষকে এতিয়া ল'ৰা ছোৱালীক পঢ়াব। শীঘ্ৰেই ওচৰৰ বিদ্যালয়ৰ সৈতে ত্যাগ কৰা হ'ব অংগনবাড়ী কেন্দ্ৰসমূহ। কি কৈছে? শীঘ্ৰেই অংগনবাড়ী কেন্দ্ৰসমূহ LP স্কুল বা ওচৰত থকা বিদ্যালয়, যিকোনো বিদ্যালয় LP বা ME স্কুলৰ সৈতে ত্যাগ কৰা হ'ব অংগনবাড়ী কেন্দ্ৰসমূহ। প্ৰয়োজনীয়তা অনুযায়ী বিদ্যালয়ৰ শিক্ষকসকলে এই সপ্তাহত এদিন বা 2 দিন ত্যাগ কৰা কেন্দ্ৰৰ ল'ৰা ছোৱালীক পাঠদান কৰিব। প্ৰাথমিক আৰু মধ্য বিদ্যালয়ত অংগনবাড়ী কেন্দ্ৰক স্থান দিয়া হ'ব। স্থানৰ সমস্যা হ'লে এটা বা 2টা মাধ্যমিক বিদ্যালয়সমূহৰ কোঠাসমূহ প্ৰয়োজন অনুসৰি অংগনবাড়ী কেন্দ্ৰসমূহক দিয়া হ'ব। কি কৈছে? আপোনালোকৰ বাবে অংগনবাড়ী বাইদেউসকলৰ বাবে খুবেই ভাল খবৰ। যদি অংগনবাড়ী কেন্দ্ৰসমূহ ভালদৰে নাই তেনে অৱস্থাত
LP বা ME স্কুলৰ তৰফৰ পৰা আপোনালোকক এটা বা দুটা মাধ্যমিক দুটা কথা যদি আপোনালোকক লাগে তেনে ক্ষেত্ৰত প্ৰয়োজন অনুসৰি আপোনালোকক LP বা ME স্কুলৰ পৰা কথা প্ৰদান কৰিব আৰু অংগনবাড়ী এয়া হৈছে বিশেষ পৰিৱৰ্তন। সো আজিৰ ভিডিঅ'টো এইখিনি আছিল। ভিডিঅ'টো ভাল লাগিলে প্লিজ কাইণ্ডলি ৰিকুৱেষ্ট ভিডিঅ'টো এটা লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি যাবলৈ নাপাহৰিব। নতুন খবৰৰ সৈতে লগ পাম। থেংক ইউ, জয় অসম।